ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা সকলোৰে অন্তৰ চুই যোৱা এটি ভিডিঅ'। যি সময়ত আমি নিজৰ সুৰক্ষাৰ কাৰণে, পৰিয়ালৰ সুৰক্ষাৰ কাৰণে ঘৰতে আবদ্ধ হৈ দিন কটাইছোঁ, একে সময়তে এইসকল প্ৰশাসনৰ লোকে দিন ৰাতি একাকাৰ কৰি পালন কৰিছে নিজৰ কৰ্তব্য। কিন্তু তাৰ মাজতে পাহৰি যোৱা নাই মানৱীয় গুণসমূহক। বৰ্তমান সময়ত ফেচবুক, হোৱাটছআপ, টিকটক আদিৰ জনপ্ৰিয়তাৰ কথা সকলোৱে জানে। কিন্তু টিকটকত নিজৰ ভিডিঅ'ৰ আশা কৰা মতে সহায় নোপোৱাৰ বাবেই আত্মহত্যাৰ দৰে ভয়ানক ঘটনাও যে সংঘটিত হ'ব পাৰে, এই কথা বাৰু আপুনি কল্পনা কৰিব পাৰেনে? হয়, এনে ঘটনাই সংঘটিত হৈছে ভাৰতৰ উত্তৰ প্ৰদেশত। এটি 18 বছৰ বয়সীয়া ল'ৰাই টিকটকত নিজৰ ভিডিঅ' আপলোড দি আশা কৰা মতে সহায় নোপোৱাৰ কাৰণেই সংঘটিত কৰিছে আত্মহত্যাৰ দৰে ঘটনা। কোনো ছুইচাইড নোট লিখা পোৱা নাই যদিও পৰিয়ালৰ লোকসকলে এই কথা ব্যক্ত কৰিছে যে টিকটকত নিজৰ ভিডিঅ'ৰ সঁহাৰি ভালদৰে নোপোৱাৰ বাবেই ল'ৰাটো যথেষ্ট হতাশাত ভুগি আছিল, যিটো কথা পৰিয়ালক তেওঁ জনাইছিল।